এই মুহূৰ্তত দৰ্শকক দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ডুমডুমাত গভাইত চোৰ আটক। তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত আজি দুপৰীয়া ৰাইজে এটা গভাইত চোৰক আটক কৰি স্থানীয় ডুমডুমা আৰক্ষী থানাত গতাই দিয়ে। যিকোনো অৱস্থাত নিমিষতে চাইকেল চুৰি কৰি গভাইত চোৰৰ তালিকাত নাম দখল কৰিবলৈ সক্ষম হোৱা গভাইত চোৰটোৱে ৰাইজৰ আগত হাঁহচৰা ৮ নম্বৰ পাকা লাইনৰ শিৱা গোৱালা বুলি চিনাকি দিয়ে। চোৰটোৱে আজি দুপৰীয়া ডুমডুমা নগৰ নেতাজী পথৰ গাখীৰৰ বিপণী এখনৰ কৰ্মচাৰীয়ে কাষতে পাৰ্কিং কৰি ৰখা এখন বাইচাইকেল চুৰি কৰি পলায়ন কৰিবলৈ লওঁতেই ৰাইজে চোৰটোক আটক কৰে। ৰাইজৰ উত্তম মাধ্যমত চোৰটোৱে ডুমডুমা নগৰৰ পৰা আজিৰ দিনটোতে 2খন বাইচাইকেল চুৰি কৰে। দ্বিতীয় বাইচাইকেল চুৰি কৰোঁতেই চোৰটো ৰাইজৰ হাতত আটক হয় বুলি গভাইত চোৰটোৱে স্বীকাৰোক্তি দিয়ে। नाम लगे शिवा गोवाला तो घर कहाँ है? आंचल का नंबर 8 नंबर। साइकिल आदमी कहाँ से चुराए हुए? यहाँ से लूटा चुराई। लूटा चुराए हुए और कहाँ से? दुर्गा पूजा में हमने दुकान के सामने से एक चोरी करी साइकिल, नया साइकिल नहीं बेलेग लोग करता है, मुझे नहीं करी। आगे करते रहे, नाम बता। मुझे नहीं जान ला रहा। देख लो शर्म लगता है।